हेलो फ्रेंड्स मजा आছো বাজি কথা সকলক স্বাগতম জনাইছো আজি এটা বিশেষ ভিডিও লৈছো ভিডিও খুবেই ইম্পৰ্টেণ্ট হ'ব যিসকল আছে আইটিআই ফাৰ্ষ্ট কাউন্সেলিংত সিট এলটমেন্ট পাইছা আৰু যিসকল নাই পা তেখেতসকলেও খুবেই ইম্পৰ্টেণ্ট হ'ব কাৰণে শেষলৈকে চাবা আৰু যিসকল আছে নতুনকৈ আহিছা মোৰ চেনেললৈ প্লিজ সাবস্ক্ৰাইব কৰিবা বেল আইকনটো বজাই দিবা যাতে সময়মতে আপডেটবোৰ পাই থাকা তাহলে আহা দেৰি নকৰি আজি ভিডিও আৰম্ভ কৰোঁ তো যিসকল আছে এডমিশ্যন পাইছা তেখেতসকলৰ এডমিশ্যন ল'ব যাওঁতে কি ডকুমেণ্টছ নিব লাগিব মোক প্ৰথমতে কৈ দিব বিচাৰিছোঁ তেখেতসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন টাইমত যিবোৰ ডকুমেণ্টছ লৈ গৈছিলা সেইবোৰ ডকুমেণ্টছ লৈ যাবা তাৰ এটা জেৰক্স কপি লৈ যাবা আৰু পাছপৰ্ট সাইজৰ ফটোখন নিবলৈ পাহৰি নাযাবা এইকেইটা দিলে তোমালোকৰ এডমিশ্যনৰ কাৰণে ডকুমেণ্টছ হৈ যাব তাৰপিছত ছেকেণ্ড কথাটো হৈছে যিসকল ল'ৰা ছোৱালীয়ে নিজৰ পছন্দৰ ট্ৰেডটো আৰু নিজৰ পছন্দৰ আইটিআই এখন নাপালে তেখেতসকলে কি কৰিব বহুতে ভাবিছে মোৰ এতিয়া নহ'ব এতিয়া মই আইটিআই এডমিশ্যন নহ'ব নিজৰ পছন্দৰ পঢ়া নহ'ব তেনেকুৱা নহয় তোমালোকে আইটিআইলৈ যাবা আনফ্ৰেছ কৰি গুচি আহিবা আনফ্ৰেছ কৰোঁতে তোমালোকৰ তেতিয়া ছেকেণ্ড কাউন্সেলিং কৰিব পাৰিবা যদি আনফ্ৰেছ নকৰা তেনেহ'লে তোমালোকে ছেকেণ্ড কাউন্সেলিং কৰিব নোৱাৰা বহুতে ভাবিছে যেন মই এতিয়া আনফ্ৰেছ নকৰোঁ এনেকৈ থাকক মই ছেকেণ্ড কাউন্সেলিং কৰিম নোৱাৰা তোমালোকে ফাৰ্ষ্ট কাউন্সেলিঙত কৰিলে চিট এলটমেণ্ট পালা আনফ্ৰেছ যদি নকৰাকৈ গৈ পিনে তোমালোকে ছেকেণ্ড কাউন্সেলিং কৰিব নোৱাৰা আনফ্ৰেছ নহ'লে ফিক্স কৰিবগৈ লাগিবই আনফ্ৰেছ কৰিবলৈ গৈ তোমালোকে এডমিশ্যন ফিজটো দিব লাগিব 3000 ৰুপিজ এনচিবিটি অকল এনচিবিটিৰ কথা কৈছোঁ 3000 ৰুপিজ জমা দিব লাগিব আৰু ছেকেণ্ড কাউন্সেলিং কৰিবা থাৰ্ড কাউন্সেলিং তেতিয়া কৰিব পাৰিবা আৰু যাহাৰ তোমালোকে চিট পাই যাবা ছেকেণ্ড বা থাৰ্ড কাউন্সেলিং বা ফ'ৰ্থ তেতিয়া পাই যাবা পোৱাৰ লগে লগে তোমালোকে যিটো জমা ৰাখিছিলা টকা দি মানে 3000 ৰুপিজ জমা দিছিলা সেই জমা টকাটো ঘূৰাই পাবা খালি যেতিয়া ছেকেণ্ড বা থাৰ্ড কাউন্সেলিঙত চিট পাবা চিট পাই এডমিশ্যন ল'বা তেতিয়াহে তোমালোকে সেই জমা টকাখিনি ঘূৰাই পাবা এডমিশ্যন ফিজটো এতিয়া যিটো জমা দিবা সেইটো ঘূৰাই পাবা চিন্তা নকৰিবা যিমানেই হওক কিন্তু তোমালোকৰ পিছতহে পাবা লগালগ তোমালোকে ঘূৰাই নোপোৱা আৰু যিসকল আছে এনচিবিটি আণ্ডাৰ এমচি আৰু এছচিবিটি আণ্ডাৰ এমচি চইচ কৰিছিলা তেখেতসকলক কৈ দিছোঁ যে তেখেতসকলক বহুতে 2 ইয়াৰ্ছ কোৰ্চ কৰিছে 33,000 চইচ দিব লাগিব মই আগতে কৈছিলোঁ গভৰ্ণমেণ্ট আইটিআইত 33,000 এবাৰতে দিব লাগিব কিছুমান আইটিআইত মানি লয় যেন দুবাৰ দিলেও হ'ব বা তিনিবাৰ দিলেও মানি লয় কিন্তু বহুত আইটিআইত নামানে তোমালোকৰ এবাৰতে বিচৰা হয় তেখেতসকলক কৈছোঁ যে অহা 4 তাৰিখলৈকে লাষ্ট ডেট আছে ফাৰ্ষ্ট কাউন্সেলিঙৰ চিট এলটমেণ্ট পোৱাসকলে এডমিশ্যন ল'বলৈ 4 তাৰিখৰ ভিতৰত যোগাৰ কৰি লোৱা নহ'লে তোমালোকৰ এডমিশ্যন নহ'ব কাৰণ ছেকেণ্ড কাউন্সেলিং তোমালোকে কৰিবই নোৱাৰিবা আনফ্ৰেছ কৰিবলৈতো দূৰৰ কথা তোমালোকৰ এডমিশ্যনেই নহ'ব প্ৰথম যিটো চিট পাইছা সেইটো কাৰণে 33,000 বা 16,500 1 ইয়েৰ কোৰ্চটো তোমালোকে যোগাৰ কৰি পিনে এডমিশ্যনটো লৈ ল'বা আৰু যদি তোমালোকৰ কিবা বিভিন্ন ধৰণৰ প্ৰশ্নৰ ভিতৰত কিছুমান প্ৰশ্ন আহি আছে মনত তেনেহ'লে মোক কমেণ্টত জনাবা নহ'লে মোৰ ইনষ্টাগ্ৰামত মেছেজ কৰিবা তোমালোকৰ যিটো এডমিশ্যন আনফ্ৰেছ কৰা কথাটো মোক আকৌ এবাৰ কৈ দিব বিচাৰিছোঁ যাতে বুজি পোৱা নাই কাৰণে আনফ্ৰেছটো তোমালোকে কৰিলে এটা ভাল পাব তোমালোকে ছেকেণ্ড কাউন্সেলিং থাৰ্ড কাউন্সেলিং কৰিব পাৰিবা সেইটোৱে তোমালোকৰ লাভ হ'ল তোমালোকে তেতিয়া চইচ কৰিব পাৰিবা বেলেগ এখন আইটিআই আৰু এটা কথা হৈছে যিসকলে ৱায়াৰমেন ৱেল্ডাৰ প্লাম্বাৰ পঢ়িব বিচাৰিছা তেখেতসকলৰ থাৰ্ড কাউন্সেলিং পৰা ষ্টাৰ্ট হ'ব তেখেতসকলে চিন্তা কৰিব নালাগে সেইকেইটা ট্ৰেড তোমালোকৰ তেতিয়া চইচ কৰিব পাৰিবা তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু কিবা প্ৰশ্ন আছে যদি তোমালোকে কমেণ্টত জনাবা আজিলৈ আহিছোঁ ধন্যবাদ